হেল্ল' এভৰিৱান। আজি মই বনাম নৰসিংহ, ভেদাইলতা পাত, নৰসিংহ পাত আৰু মানিমুনি পাত এনেকৈ গোটেইখিনি মই বিচাৰি আনিলোঁ। বিচাৰি মানে ঘৰতে আছে, ঘৰৰ ওচৰতে আছে লগত। তাৰ পৰা লৈ আহিলোঁ, আহি চাফা কৰি ধুনীয়াকৈ মই কাটি কুটি ল'লোঁ গোটেইখিনি। এতিয়া মই মিক্সাৰ জাৰত এইটো দি মই মিক্সাৰ কৰি ল'ম। আৰু কেৰাহী এখন পাতি নিমখ হালধি দি মাছখিনি মই এতিয়া ফ্ৰাই কৰিম। মাছখিনি এটা ধুনীয়া কালাৰ আহিব লাগিব, ৰঙচুৱা হ'ব লাগিব, তেনেকৈ মই মাছটো ফ্ৰাই কৰিম। এয়া দেখিছেনে, মাছটো ফ্ৰাই হৈ গ'ল। এতিয়া মই কেৰাহীখনত আলু আছিল, সৰু আলু কাটি অকণমান ফ্ৰাই কৰিলোঁ। আৰু ইয়াতে মই পিঁয়াজ, আদা, নহৰু, জলকীয়া, ধনিয়া গুড়ি, জলকীয়া, তেজপাত, হালধি, নিমখ, জিৰা, ধনিয়া গোটেইখিনি একেলগে দি ফ্ৰাই কৰিলোঁ। আৰু মই বনাই থোৱা গ্ৰেভিখিনি তাত দি দিলোঁ আৰু ধুনীয়াকৈ অকণমান ভাজি ল'লোঁ। তাৰপিছত উতলা পানী আছিলে, মই উতলা পানীটো ইয়াতে দি দিম। মই পানী দি দিলোঁ। ইয়াতে মই জোখমতে নিমখো দিলোঁ আৰু মই মাছটো ইয়াতে দিলোঁ। আৰু মোৰ এই ৰেচিপিটো চালে কেনেকুৱা পালে, নিশ্চয় ভাল পালে বাই বাই।